হেল্ল' ফ্ৰেণ্ডছ, সকলোকে শুভেচ্ছা জনাই আৰম্ভ কৰি আছোঁ মোৰ আজিৰ ব্লগটো হৈছে ৰাতিপুৱা মই কি কৰোঁ। ৰাতিপুৱাৰ পৰাই কামখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। ৰাতিপুৱা মই বহুত ৰাতিপুৱা উঠোঁ। নামাজ পঢ়াৰ পিছতে মই পাকঘৰত গৈয়ে প্ৰথম কামটো হৈছে মই ৰঙা চাহ বনাই খাই লওঁ। প্ৰথমতে মই ৰঙা চাহ বনাই খাই তাৰপিছত মই ছাদৰ ওপৰত গ'লোঁ। চাওক, ইমান ৰাতিপুৱা সূৰ্যটো অলপ উঠি আছে, এতিয়া দেখা গৈ আছে দূৰৰ পৰা। মই ৰাতিপুৱা উঠি অলপ খোজ কাঢ়োঁ ছাদৰ ওপৰত। তাৰপিছত যেতিয়া অলপ পোহৰ হোৱা আৰম্ভ কৰে, তেতিয়া মই মোৰ ছাদৰ গাৰ্ডেনত কি হৈছে, চব্জি কি পোৱা যায় তাকে বিচাৰোঁ। আপোনালোকৰ যদি মোৰ ব্লগটো ভাল লাগি আছে তেনেহ'লে এটা লাইক কৰিব, আৰু যদি প্ৰথমত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে আজিয়ে ছাবস্ক্ৰাইবটো কৰি দিব। এইটো মোৰ ঘৰৰ ওচৰৰ পৰা পথাৰটো মই দেখুৱাই আছোঁ। ছাদৰ পৰা দেখা যায়, ইমান চিনাৰীখিনি ভাল লাগে। চাওক, আজি এইখিনি মই পালোঁ মোৰ গছৰ চব্জি। বহুত ভাল লাগিছে, গছৰ বস্তু পালে বহুত মনটো ভাল লাগে। কষ্ট কৰি কৰোঁ মই। মোৰ গাৰ্ডেনৰ টিপছ মই মাজে মাজে শ্বেয়াৰ কৰি থাকোঁ। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলে মোৰ গাৰ্ডেন টিপছবিলাক পাই থাকিব। চব্জিখিনি উঠোৱা হৈ গ'ল। মোৰ এতিয়া অলপ কাম কৰিব ধৰিছোঁ। মই কেইটামান টাবত ৰং কৰিম আজি। অলপ ৰং ঘৰত ৰং কৰাৰ পিছত অলপ ৰং বাচি গৈছিল, তাৰে পৰা মই টাববিলাকত ৰং কৰিলোঁ বুলি ভাবিছোঁ আজি। সেইখিনি কাম আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ। কেইটামান কৰি ল'লোঁ ৰং, 5টামান হৈ গ'ল। এতিয়া আৰু 2টামান বাকী আছে। যদিও মই ইমান ভাল কালাৰ কৰিব নাজানো, তথাপি মোৰ নিজৰ কামখিনি নিজে কৰোঁ। ফ্লাৱাৰ পটবিলাকত ময়ে কালাৰ কৰোঁ। আগতো কৰিছিলোঁ এই ৰঙা কালাৰটো, এতিয়া বেয়া হৈ গ'ল। চাক হৈ গ'ল এতিয়া ৰং কৰা। ৰ'দত থৈ দিলোঁ। এতিয়া মোৰ এইটো হ'ল ষ্টাৰ ৰ'জৰ গছটো। এইটোৰ অলপ যত্ন কৰি লওঁ। ইমান ধুনীয়া কালাৰ আহিছে ষ্টাৰ ৰ'জৰ। ৰ'দৰ পৰা মই লৈ আহিলোঁ, এইটো মোৰ বেলকনিৰ ছাইডত আনি থৈ দিলোঁ। কাৰণ আপোনালোকেও গম পায়, যেতিয়া ফুল ফুলি যায় তেতিয়া ৰ'দত ইমান ৰাখিব নালাগে, ফুলটো ক'লা হৈ যায়। আৰু ষ্টাৰ ৰ'জৰ কালাৰটো বহুত ৰঙা হৈ আহে প্ৰথমত, পিছত ৰ'দত থাকিলে একদম ক'লা হৈ যায়, বেয়া দেখা যায়। মই সেইকাৰণে বেলকনিৰ ছাইডতে আনি থৈ দিলোঁ, আৰু তাৰ অলপ ঘাঁহ চাহবিলাক চাফা কৰি দি আছোঁ। এটা ষ্টেম্প ইয়াতে মৰা হৈ গৈছে, সেইটো কাটি পেলাই দিম। এটাতে ইমান ফুল লাগিছে।
এতিয়া মোৰ ফুলৰ কাম চাম হৈ গ'ল। মই পাকঘৰত সোমাই গ'লোঁ। ৰাতিপুৱাৰ কামখিনি মোৰ আৰম্ভ হৈ গ'ল। আপোনালোকেতো গম পায় ৰাতিপুৱাৰ ব্ৰেকফাষ্টখিনি বনাবই লাগিব আমাৰ চবৰে এইটো কাম। সেইখিনি কামো মই অলপ চলপ শ্বেয়াৰ কৰি দিলোঁ। মোৰ আজিৰ ব্লগটো আৰু দীঘল নকৰোঁ, বহুত দীঘল অলৰেডি হৈ গৈছে। সেইকাৰণে সকলোৱে ভালে থাকক, সুস্থ থাকক, সকলোৰ ভাল কামনা কৰোঁ আৰু নেক্সট ভিডিঅ'ত দেখা হ'ব। আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ।